মোৰ গাড়ীত মানুহ নুঠা হৈছে। তো নুঠা হৈছে নি? নুঠা হৈছে, এতিয়া চিমেণ্টে উঠাব লাগিব বৰ্তমান। মানুহ পাগল হৈ গৈছে। পাগল হৈ গৈছে, এবেগ চিমেণ্ট ই লৈ যাব, কেনেকুৱা হ'ব মানুহটো? কঙা গামছা গোটেই ছোৱালীটো মিলিয়ে গাড়ী কিনিলে। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? যেতিয়া বিয়া পাতিবা অনুভৱটো এনেকুৱা পাবা। হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকে আছে, মোৰো ঠিকে আছে। আজি আকৌ এটা ভিডিঅ'ত আহি গ'লোঁ। এতিয়া মই গেৰেজলৈ যাম, ডাইৰেক্ট ঘৰৰ পৰা আহিছোঁ, আজি দোকানৰ পৰা নহয়। গেৰেজলৈ গৈ আছোঁ, গেৰেজ খুলিলে নে নাই খোলা সিহঁতি এতিয়া। তাৰপিছত কি হয় দেখা যাব আৰু বাকীখন আৰু ব'লক গৈ থাকোঁ। দোকান আহিলোঁ, দোকানে বন্ধ। মই দোকান সোনকালে আহিলোঁ, 10টা আগতে আহিছোঁ, কিন্তু এতিয়া কোনো মানুহ অহা নাই। মালিকক ফোন মাৰিলোঁ, মালিকে কৈছে চাবিটো আনিব লাগিব, আমাৰ মিস্ত্ৰীজনে লৈ গৈছে। ফোন মাৰিছোঁ কিন্তু এতিয়ালৈকে অহা নাই, আহিব লৈছে এতিয়া। ৰখি আছোঁ, মোবাইলকে চাইছোঁ অলপ। এই বিয়া পতাৰ পিছৰ পৰা মানে কষ্টটো অলপ বেছি কৰিবলৈ ধৰিছে গাইজ। এনেই আকৌ এই চকীখনতে বহি থাকে, দেখে চাগে। এতিয়া বিয়া পাতিলেতো, বোৱাৰী আনিলেতো, এতিয়া মানে কামত পূৰা লাগিবলগীয়া হৈছে। কাম কৰি আছোঁ। এনেকৈ দিবা। ক কাট 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 পটাপট কাট। যেতিয়া বিয়া পাতিবা অনুভৱটো এনেকুৱা পাবা। অঁ সন্দেহত পাবা। সেইকাৰণে কওঁ বিয়া নাপাতিবলৈ, যদিহে বিয়া পাতাম মই নাপাতো নহয়। বোৱাৰী মাৰিকে আনিবা, এনেকৈ পাবা। আনিবা, কেনেকৈ পাবা? সেইটো ৰাইজে গম পায়। ৰাইজে গম পায়। ডেকা চামৰ ক'লে বেছিকৈ গম পায়। অঁ আচ্ছা, এইটো কিমান কেজি হ'ব অনুমান ক? কিমান কেজি হ'ব এইটো ক? অনুমান আপোনাৰ 12 কেজি। 12 কেজি দাম দে চাওঁ, তোৰ অনুমানত 12 কেজি হয় নাই? 14 কেজি 400 হ'ল। 14 কেজি 400, 600। অলপ বেছি গ'ল মোৰ, 2 কেজি। 2 কেজি 600। বিলখন বনাই আছোঁ, খানাটো দিব লাগিব যে। খানা লিষ্টখন বনাই আছে বাহুৱে। চাদা কেইটকা, চন কেইটকা পৰিব। অঁ ৰাইজ ইয়াতে জনাইছোঁ, মোৰ বিয়া খাবলৈ আহিব। বিয়া মানে হেৰি বোৱা বিয়া। বোৱা বিয়া কেতিয়া যাম ক? নে ভাল গৰম দিন এটা চাই? যোৱা বছৰ 2024 চনৰ 5 তাৰিখে। 5 তাৰিখে তোমাৰ বিয়া? 5 জুন। 5 জুন বিশ্ব পৰিৱেশ দিৱস হৈ গ'ল। যোৱা 24। অঁ অঁ ইয়াক কাম এটা দিব লাগিব আজি। এই আহিছে বৰ্তমান বোলে মানুহ নুঠা হৈছে। মোৰ গাড়ীত মানুহ নুঠা হৈছে। তো নুঠা হৈছে নি? নুঠা হৈছে, এতিয়া চিমেণ্টে উঠাব লাগিব বৰ্তমান। বৰ্তমান চিমেণ্ট উঠাও নি তই? কিবা এটা কোৱা মোৰ ভিডিঅ'ত। তোমাৰ ভিডিঅ'ত কি খাবা? কোৱা আকৌ, মানুহ চানুহ নুঠিছে, দৰমহা চৰমহা পোৱা নাই, কৈ দিয়া। ছোৱালী তলি আনিলা বোলে তুমি? বিয়া পাতিলোঁ, কিন্তু হেৰি নহয়, ছোৱালী পোৱা নাই। বিয়া পাতিম বুলি ভাবিছোঁ। ভাবিছ? ই আকৌ বোৱাৰী আনিলে নহয় আমাৰ বাহুৱে। আমাৰ আকৌ টমটমত আকৌ টমটম চলোৱা ড্ৰাইভৰ ছোৱালীয়ে পচন্দ নকৰে। নকয় নি? নকয়, পইচা কম বোলে। পইচা কম? খালি মনি বেগটো দেখাই দিব পাওঁ। দেখাই দেখোন বাৰু কিমান পইচা পাওঁ। এই নেদেখাম। দেখাই দে, একো নহয়। দেখাই দে, দেখাই দে। নাই নেদেখাম। একো নহয়, দেখাই দে। এইটো জেপত 500। অঁ 500 চলাই কিমান পাওঁ অঁ দেখাই দিছোঁ। এদিনত বৰ্তমান ইমান টাইমলৈকে আৰু অঁ এইটো দেখিছা নহয়, অঁ টমটম চলাই টমটম চলাই কিমান ইনকাম কৰোঁ। মালদাৰী মানুহ, মালদাৰী মানুহ, আমাৰ এলিয়ান মালদাৰী মানুহ। 10টা বজালৈকে বৰ্তমান ইমানটো ইনকাম কৰিছোঁ। 10টা বজালৈকে? 10টা বজা নাই, বাজিব বাজিব আৰু ইমানটো ইনকাম কৰিছোঁ আৰু সেয়াই আৰু ইনকাম। অঁ আমাৰ এলিয়ানৰ টমটমত মানুহ নুঠাৰ কাৰণে এই চিমেণ্ট উঠাব লাগিলে। আহিলে ইয়ালৈ ছোৱালীজনী চাই দিব। এই বোৱাৰী লাভা হৈ মানুহ পাগল হৈ গৈছে। পাগল হৈ গৈছে, এবেগ চিমেণ্ট ই লৈ যাব, কেনেকুৱা হ'ব মানুহটো? কঙা গামছা গোটেই ছোৱালীটো মিলিয়ে গাড়ী কিনিলে। এলিয়া নাই। ভিডিঅ'টো চাম, ছাবস্ক্ৰাইব কৰিলোঁ চেনেলটো। অঁ ছাবস্ক্ৰাইব কৰিলে তেতিয়াহ'লে মজা এটা চাবি ভিডিঅ' আজি। অঁ দি থাকিবি মাজে মাজে, মাজে মাজে দি থাকিবি। লাইহে দিবি আকৌ, কেলা লগ নকৰিবি। কমেণ্ট দিবি, দি দিবি, একো নাই। এইটো টমটম এতিয়া লৈ গৈ আছে, ক'ত নিব ইহে জানে আৰু চিমেণ্ট টিমেণ্ট। অলপ কষ্ট হ'ল মানে, এইফালে গৈছিলোঁ। ক'ত গৈছিলি? এইফালে সেই তিতাবৰ গৈছোঁ। অঁ তিতাবৰ মেডিকেলৰ পৰা আহি পেলাই লগৰটোক পালোঁ, অঁ তাৰ লগতে বাইকত উঠি আহিছোঁ।
অঁ তোৰ মানুহে ভিডিঅ' চাবলৈ ৰখি থাকে গম পাৱ নাই তোৰ কি কৰিব উপায় নাই নে খুলি ল